to welcome my YouTube channel Morega Prank Style channel. স্বাগতম জনালো। So guys আজি আমি এজন বিশেষ ব্যক্তিক প্ৰেংক কল কৰিবলৈ গৈ আছো। নামটো মেনশন নকৰো, আপোনালোকে থামনে দেখিছে। আৰু এতিয়া প্ৰথমৰ ভিডিওটো হেল্ল' হেল্ল' মই মৰিগাঁৱৰ পৰা কৈছিলোঁ। আপুনি ফ্ৰী আছে না? আপুনি যে সাঁথৰবিলাক যে বনায় হা, অলপ তাৰমানে ব্যক্তিক্ৰমী কিয় হয়, মানে অলপ বেলেগতকৈ অলপ বেলেগ কৈ দিয়ে যে। তাৰমানে আপুনি প্ৰথমতে ৰোমান্টিক ফিললৈ লৈ আহে, তাৰপিছত আকৌ এনচাৰটো বেলেগ কৰি দিয়ে কিয় আকৌ? আপুনি কি নাই নে আপুনি নে এইটো বেলেগৰ পৰা বাহিৰৰ ইউটিউবৰ পৰা চাই পেলাই বনাই নে কি নিজৰ মাইণ্ডত আহে নে নিজে বনাই দিয়ে? পিছে আপোনাৰ ভিডিঅ'বিলাক আমি চাই আপুনি প্ৰথমতে আপুনি মনত মানুহৰ একে ৰোমান্টিক ফিলটো সোমাই দিয়ে, পাছত ৰোমান্টিক ফিলটো নাইকিয়া কৰি দিয়ে, সেইটো কাৰণেহে অলপ বেয়া লাগে। হয়, পিছে চাই ভাল লাগে। এনে আপোনাৰ ঘৰ ক'ত আছিলে? মাজুলী। আচ্ছা, আপুনি এনে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নাই? বয়ফ্ৰেণ্ড নাই নে কলেজ পঢ়ি আছে? নাই এতিয়া আপুনি বোলো কলেজ পঢ়ি আছে নে কি স্কুল পঢ়ি আছে? এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে। আপোনাক তাৰমানে ভিডিঅ' চাইছে, তাৰমানে ৰোমান্টিক ফিলৰ কথা এটা ক'ব মন গৈছিলে মানে। বেয়া নাপায়, আপোনাক মানে অলপ ভাল লাগে তাৰমানে। নাই হয় নেকি? নহয় তাৰমানে আপুনি কি ভাবিছেনো এতিয়া মনত, সেইটো কওকচোন। নাই আপোনাক কৈছোঁ আমাৰ ভাল লাগে, অলপ এক্সট্ৰা ভাল পোৱা কথাটো কৈছোঁ মই। হেল্ল', মই আপুনি বুজি পাইছে নাই? মই আপোনাক এক্সট্ৰা ভাল পোৱা কথাটোহে কৈছোঁ। কিয়? তাৰমানে মই ভাল পোৱা কথাটো কোৱা নাই, তাৰমানে দাদা এজন আছে, দাদাজনে মোক কৈছে, ফোনটো লগাই দিছে, তাৰমানে কথাটো ক'বলৈ দিছে আৰু। নম্বৰটো পাইছোঁ, সেইটো নকওঁ বোলো, বেলেগৰ পৰা নম্বৰটো পাইছোঁ, কাৰণ দাদাজনে কৈছে, দাদাজনৰ মোবাইল হয়। বেলেগ তাৰমানে ল'ৰাজনৰ নাম তাৰমানে উৎপল বুলি কয়। উৎপল। তাৰমানে ঘৰ অলপ দূৰ আছে, আমাৰ মৰিগাঁৱৰ পৰা দূৰ আছে, তাৰমানে দাদাজন আজি আহিছে। তাৰমানে মোৰ দাদাজনৰ মোৰ চিনাকি, তাৰমানে আপোনাৰ ভিডিঅ'বিলাক মই চাই পগলা হৈ থাকোঁ যে, তাৰমানে সেই দাদাজনে তাৰমানে নম্বৰটো আনি দিলে। আৰু এতিয়া তাৰমানে আপুনি দাদাজনৰ লগতে কথা পাতিব নেকি গোটেই বাকী কথাখিনি? উৎপল দা কথা পাতিব নেকি? আপুনি কিয় নাপাতে? পাইছোঁ মই, আপোনাক সেইটো নকৰোঁ। এই ৰং নাম্বাৰ নহয়, আপুনিয়ে আকৌ ৰোমান্টিক ফিল দিয়া মানুহজনী। নহয় বোলো, আপোনাৰ ভিডিঅ'বিলাক চাওঁ নহয়, আপুনি প্ৰথমতে অলপ নিগেটিভ কথাখিনি কৈ লয়, পাছত মাজনী চেঞ্জ কৰি দিয়ে কথা ৱৰ্ডবিলাক। পিছে দাদাজনৰ লগত কথা পাতিবনে? এবাৰ পাতক, এবাৰ পাতক প্লিজ। এই পাতা না বাইদেউ। হেল্ল' বাইদেউ। নহয়, দাদাজনৰ লগত কথা পাতক প্লিজ, তাৰমানে মই নহয়, আপুনি দাদাজন বুলিয়ে ভাবি ল'লে প্ৰথমতে। এক মিনিট।
অঁ কওকচোন তাৰমানে ভাইটিজনক তাৰমানে সুধিব দিছিলোঁ কথাটো আপুনি পিছে ভাইটিজনক কি ক'লে হয় নেকি তাৰমানে ময়ো কৈ দিছোঁ যদি ভাইটিজনে যদি নাই কোৱা তাৰমানে ডাইৰেক্ট কৈ দিছোঁ মই তাৰমানে আপোনাক ভাল পাওঁ হয় নেকি হ'ব আপুনি ভবা নাই যদি যেতিয়া ভাবিব তেতিয়া ক'ব আৰু দিয়ক হ'ব দিয়ক হ'ব দিয়ক নহ'লে আৰু গাইছ এতিয়া তাৰমানে আমি কৰি দিম কথাটো তাৰমানে কিমানখিনি পাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু এতিয়া আমি গোটেই কথাখিনি তাৰমানে কৈ দিওঁ তেতিয়াহে গম পাব নহ'লে সঁচাকৈ ভাবিব কথাটো বেয়া হ'ব আৰু কিন্তু চিনাকি এইহে দেই ই কিন্তু চিনি পাই ইয়াৰ নম্বৰটো আনিছিলে যেনেকৈ নহওক এই বন্ধু নিচিনা নিজৰ বা পাতি লৈছে সেইটো কাৰণে মই ভাবিলোঁ পেং এটা বনাই দিওঁ আমাৰ চেনেল এটা আছে এতিয়া সিয়ে কথাখিনি পাতি দিব আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক এই চাবি 96 বুদ্ধ নহয় এইটো 96 ফুল লাগিছে ফুল লাগিছে হেল্ল' বা আমি মানে এইটো পেং এটা কৰি আছিলোঁ তোমাৰ লগত চিনি পাইছানে বাৰু মই যে তোমাক মেছেজ কৰোঁ বেলেগ এটা নাম্বাৰ দি মেছেজ কৰোঁ নহয় অঁ এই বন্ধুজনৰ মোবাইলৰ পৰা ফোনটো কৰিলোঁ বোলো তোমাৰ লগত পেং এটা কৰোঁ নহ'লে মোৰ নাম্বাৰটো তুমি চিনি পাই যাবা এতিয়া আমাৰ এয়া কেমেৰা অ'পেন হৈ আছে তুমি অকণমান চেনেলটোৰ বিষয়ে কৈ দিয়াচোন মৰিগাঁও পেং ষ্টাৰ চেনেলটোৰ নাম হয় বা হ'ব দিয়ক বা থেংক ইউ কৈ দিব আৰু এটা ভিডিঅ' কথা লগ পাম জোৱাই অসম